guys, welcome back to my YouTube channel HK Kamakhya. আজি আমি আহিছো জ্যোতিলিংগ ভীমাশংকৰ মহাদেৱৰ ওচৰত আৰু এয়া চাওক পানী দেখিছে আমি পানীত আছো চাওক এয়া আমি আহিছো আৰু এফালে পানী আছে আৰু আমি এফালে যাম এতিয়া চাওক মন্দিৰ দেখিছে আৰু এফালে আছে মই দেখাই আছো 8 নম্বৰ জ্যোতিলিংগ মন্দিৰ এফালে মানুহ আছে চাওক গাইজ আমি আছো মন্দিৰত আৰু আমি এতিয়া এদিকে আমি যাব লাগিব চাওক দেখিলে আৰু আছে আকৌ আমি পানীৰ ওচৰত আহিছোঁ গাইজ আমি এতিয়া মন্দিৰৰ পৰা বাহিৰলৈ ওলাইছোঁ আৰু এতিয়া আমি ঘৰলৈ যাম আমি আহি আছোঁ এতিয়া আমি আহি আছোঁ এতিয়া মই টিলিঙা বজাম বনোৱাটোৱে মই বজাইছোঁ তাৰপিছত পাপাই মোক উঠাই দিলে আৰু তাৰপিছত এতিয়া আমি চেণ্ডেল পিন্ধো মই চেণ্ডেল পিন্ধো আৰু এটা লাঠিও আছে এতিয়া লাঠি আছে আৰু এতিয়া আমি এফালে যাম আৰু ৰাস্তা আছে আমি আৰু যাম গাইজ আমি গৈ আছোঁ পাপাহঁত আহি আছে মই ৰখি দিছোঁ অকণমান টাইমৰ কাৰণে মই অকণমান বহি দিওঁ অকণমান বহি দিওঁ ভাগৰো লাগিছে ইমানকৈ মন্দিৰৰ পৰা ঘূৰি চুৰি আহিছোঁ এতিয়া আমি অকণমান বহি দিওঁ তাৰপিছত যদি কিবা আৰু বান্দৰ চান্দৰ দেখোঁ তেতিয়াহ'লে আপোনালোকক দেখাই দিম বান্দৰৰ কাৰণে এডাল লাঠি আনিছোঁ চাওক হাতী আছিলে কিন্তু আমি নেদেখিলোঁ গাইজ এতিয়া আমি নেদেখিলোঁ কিন্তু এতিয়াও সময় আছে হাতী যদি আহে তেতিয়াহ'লে দেখাম আমি গাইজ তেতিয়াহ'লে আমি এতিয়া অকণমান খোজকাঢ়োঁ আমি এতিয়া ঘৰলৈ যাম দোস্ত আমি চাওক এইফালে বিল্ডিং বনাই আছে আৰু আহি আছোঁ এয়া বনাই আছে বিল্ডিং দেখিছে পানী টপ পৰি আছে আৰু আমি এতিয়া যাম আৰু এতিয়া আমি গৈ আছোঁ দোস্ত এতিয়া আমি নদী পাম তাত পদুম ফুল ফুলা নাই মানে পদুম ফুলৰ পাত আছে গণেশ মন্দিৰো আছে তাৰপিছত এয়া আপোনাৰ চিনাৰীবোৰ মই দেখাবলৈ বিচাৰোঁ দোস্ত এয়া চাওক চিনাৰী কি ধুনীয়া চিনাৰী হয় এইবোৰ বহুত চিনাৰী থাকে এইফালে পামুহি মন্দিৰ আপোনালোকে আহিব পাৰিব দোস্ত আপোনালোকে পামুহি মন্দিৰত আহি কিনি বহুত এনজয় কৰক আৰু ভগৱানক প্ৰাৰ্থনাও কৰক ইয়াত বহুত এইটো চিনাৰীয়ে বহুত চিনাৰী তুমি দেখিলেই কিবা এটা মানে ভাল লাগিব কিবা এটা দেখিলেই ভাল লাগিব দেখিছে এইবোৰ চিনাৰী আছে চাওক চিনাৰী আৰু বান্দৰ চান্দৰো থাকে কিন্তু আহোঁতে আমি বান্দৰ দেখিছিলোঁ কিন্তু এতিয়া আমি আহি আছোঁ কিন্তু এতিয়া বান্দৰ এটাও দেখা নাই সেইকাৰণে এডাল লাঠি লৈ আহিছোঁ এডাল লাঠিডাল দেখিছা এইফালে একদম শান্তি মন একদম শান্তিহে যেনিবা
এনেকুৱা লাগে এয়া চিনাৰী চাওক এয়া চিনাৰী দেখিছা গাইছ আৰু আমি এতিয়া নদী পাম আমি নদীখনো দেখাম অ'কে গাইছ সেইফালে আৰু বহুত ওপৰত আছে এয়া নদীখন এফালে আছে আমি নদী দেখাই আছোঁ এয়া চাওক দোস্ত এয়া নদী কিন্তু পদুম ফুল এটাও নাই চব গেলি পচি খাৰাপ হৈছে এয়া দোস্ত তাৰপিছত সেইফালে মা পাপা আহি আছে আৰু আইতা আহি আছে আমি লৈ গৈ আছোঁ চাওক দোস্ত ইয়াত চিনাৰী চাওক চাওক এইফালে এয়া আৰু এটা নদী আছে এয়া বহুত ধুনীয়া ধুনীয়া চিনাৰী পাব পামহি মন্দিৰত আহিলে আপোনালোকে এইফালে চাওক বহুত ধুনীয়া ধুনীয়া চিনাৰী পাব আৰু এজোপা গছ হয় কি গছ মই নাজানো এনে দেখাই দিছোঁ কিবা বগৰী গছ বুলি কয় বগৰী গছ আৰু এইটো বহুত ধুনীয়া চিনাৰী পামহি মন্দিৰত আহক আপোনালোকে গাইছ আৰু আপোনালোকে বহুত ধুনীয়া ধুনীয়া চিনাৰী দেখিব পাব অ' মাই গড সাপ এটা দেখিছোঁ মই সাপ এটা দেখিছোঁ গাইছ আৰু এইফালে চিনাৰী চাওক এইয়া চাওক পানী আৰু আমি গৈ আছোঁ সেই অকণমান ৰখি দিওঁ মা পাপা সেইফালে ৰখিয়ে গ'ল তাৰপিছত আমি আৰু চাওক এইটো কি গছ বুলি কয় বা নিমৰ গছ কিবা নিমৰ গছ বুলি কয় আৰু এখন বহুত শান্তি জেগা এখনত বান্দৰ দেখিব পাব হাতী গৰু চব দেখিব পায় ছাগলীও দেখিব পায় আৰু পিয়ৰ গাখীৰো পাব আপোনালোকে ইয়াত পামহি মন্দিৰ আহক ভগৱানক প্ৰাৰ্থনা কৰক আৰু ধুনীয়া ধুনীয়া চিনাৰী দেখিব পাব এয়া চাওক এইফালে এইয়া নদীখন মই অকণমান ওখৰ পৰা দেখাই দিওঁ দোস্ত এইখনৰ পৰা দেখা নহ'লে মই মৰিম এইয়া চাওক বান্দৰ যদি দেখোঁ নহয় মাৰিম আজি দোস্ত আমি এতিয়া আহি আছোঁ আমি এতিয়া ফটাফট যাব লাগে আৰু আমি ফটাফট যাম ফটাফট চাওক এইয়া এজোপা বগৰী গছে এজোপা বগৰী গছ বগৰী লগা নাই অঁ লাগিছে বগৰী মোৰ যদি এখনত এটামান লৈ লওঁ চাওক বগৰী লাগিয়ে আছে কিন্তু অকণমান তলত লাগি আছে দেখিছে মই কেইটামান খৰাইও দিলোঁ আৰু আমি গৈ আছোঁ আমি এতিয়া স্পীড যাব লাগিব স্পীড চাওক চিনাৰী চাওক সেইফালে বহুত ডাঙৰ নদী জাপ মাৰিলে কিন্তু মৰিব দিছোঁ জাপ নামাৰিব এতিয়া আমি গণেশ মন্দিৰ পামে আৰু এটা আমি মন্দিৰ পাইছোঁ দোস্ত চিনাৰী দেখিছে আৰু এটা আমি মন্দিৰ পাইছোঁ আমি বহুত এনজয় কৰিলোঁ আমি আজি বহুত এনজয় কৰিছোঁ দোস্ত আৰু আজি আমি মোৰ ভাগৰ লাগিছে আৰু মানে আৰু এটা মন্দিৰ পাইছোঁ এয়া চব মোৰ লাঠিয়ে পৰিছে আমি গণেশ মন্দিৰ পাম আৰু এইটো এটা মন্দিৰ চাওক এয়া শিৱ পিতাৰে চব ইয়াত শিৱ পিতাৰে পাব এটা গণেশ মন্দিৰো আছে আমি এতিয়া যাব পাৰিম এতিয়া আমি মোৰ ভয় হৈছে ছাগলী পাগলী আছে নেকি মোৰ ভয় লাগে নাই
লাগি বহুত মই অকলে অকলে আহি আছোঁ মা পাপা ৰখি গ'ল ফটো মাৰাত ব্যস্ত বহুত ব্যস্ত আহি আছোঁ আৰু পাপা আহি আছে মই অকণমান ৰখি দিছোঁ আজি বহুত ভাগৰ লাগিছে আৰু মই বহুত এনজয় কৰিছোঁ আৰু মোৰ গোটেই ফেমিলিয়ে বহুত এনজয় কৰিছে আজি পামহি মন্দিৰত আহি কিনি আৰু সেইটো চাওক চিনাৰী মোৰ চিনাৰী মই এটা সাপ দেখা পাইছোঁ মানে ওচৰত নাযাওঁ এতিয়া আমি আকৌ গৈ আছোঁ দোস্ত মোৰ আকৌ লাঠি পৰিছে চাওক আজি মোৰ কিমান লাগটো আজি বেয়া লাগে লাঠিবোৰ পৰিছে ছাগলী হাই কহো সেইফালে পিছফালে দেখি আমাৰ ফেমিলি আহি আছে উল্টাকে খোজকাঢ়ি চব তাৰপিছত এতিয়া মই আগলৈ লৈ আছোঁ ইয়াত গেট বনাইছে আৰু এইখন আমি গণেশ মন্দিৰ দেখাই আছোঁ ৰখক গণেশ মন্দিৰ মই দেখাম এয়া চাওক গণেশ মন্দিৰ গণেশ টেম্পল লিখা আছে ইয়াত কৃষ্ণৰ ফটো আছে এয়া গণেশ চাওক দোস্ত আৰু মই ভিতৰলৈ যাম মই এতিয়া ভিতৰলৈ যাম চাওক এয়া বাবা আয়ুষ্মান হয় দোস্ত এতিয়া আমি আকৌ মন্দিৰৰ পৰা ওলাইছোঁ এতিয়া আমি আকৌ টিলিঙাটো যাম আহিছোঁ এতিয়া আমি খতম কৰোঁ ভিডিঅ'টো নহ'লে আৰু বহুত লং হৈ যাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট নকৰিব বাই বাই